নমস্কাৰ সকলোকে আজি নতুন ৰেচিপি এটা ট্ৰাই কৰিম। ৰেচিপিটোৰ নাম হৈছে এগলেছ কেৰামেল পুডিং কাষ্টাৰ্ড ৰেচিপি। আমাক ৰেচিপিটোৰ বাবে লাগিব 4 চামুচ চেনি। ডাঙৰ চামুচেৰে এয়া মই 4 চামুচ চেনি লৈছোঁ। যেহেতু আমি চেনিৰ কেৰামেল বনাম সেইকাৰণে ইয়াত পানীৰ পৰিমাণ কম দিম। মই ইয়াত 2 চামুচ পানী লৈছোঁ আৰু গেছৰ জুইটো মই মিডিয়াম ফ্লেমতে ৰাখিছোঁ। এতিয়া এনেকৈ 5 মিনিট মই চেনিখিনি কেৰামেল হ'বলৈ দিম। এয়া চেনিৰ কালাৰটো ৰঙচুৱা হৈ গৈছে, মানে কেৰামেলখিনি ৰেডি হৈ গ'ল। যিহেতু মই পুডিংটো কাঁচৰ বাতিত বনাম সেইকাৰণে মই কাঁচৰ বাতিত কেৰামেলখিনি ঢালি ল'ম এনেকৈ। আৰু কেৰামেল বনাওঁতে চেনিখিনি বেছি লৰাই থাকিব নালাগে, নহ'লে গোট লাগি যায়। এয়া মই নেক্সট ষ্টেপ, এয়া মই 2 কাপ মেজাৰিং ডাঙৰ কাপেৰে 2 কাপ গাখীৰ লৈছোঁ। ইয়াত কিন্তু মই ঠাণ্ডা গাখীৰে ব্যৱহাৰ কৰিছোঁ। যিহেতু আমি ইয়াত কাষ্টাৰ্ড পাউডাৰ মিক্স কৰিম সেইকাৰণে ঠাণ্ডা গাখীৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া মই গাখীৰখিনি 1 মিনিট গৰম কৰি ল'ম, মানে অলপ গৰম কৰি ল'ম। এতিয়া মই ইয়াত কাষ্টাৰ্ড পাউডাৰ দিম। এয়া মই ব্ৰাউন পলছনৰ ব্ৰেণ্ডৰ কাষ্টাৰ্ড পাউডাৰ ব্যৱহাৰ কৰিছোঁ। যিহেতু কাষ্টাৰ্ড পাউডাৰ দিলে মানে গৰম গাখীৰ হ'লে কি হয়, কাষ্টাৰ্ড পাউডাৰটো গোট লাগি যায়। সেইকাৰণে অলপ গৰম কৰি ল'ম গাখীৰটো। তাৰপিছত 4 চামুচ কাষ্টাৰ্ড পাউডাৰ ব্যৱহাৰ কৰিছোঁ ইয়াত। আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰিম। এয়া মই ধুনীয়াকৈ মিক্স কৰিছোঁ। এয়া মিক্স কৰি আছোঁ। এতিয়া মই ইয়াত 2 চামুচ চেনি মিহলি কৰিম। চেনিটো সোৱাদ অনুযায়ী দিব পাৰে, 1 চামুচ দিলেও কথা নাই। মই ইয়াত 2 চামুচ ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত মই আধা চামুচ ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। ইয়াৰ গোটেইখিনি দি পেলাই মই ধুনীয়াকৈ মিক্স কৰিম। মানে আমি ইয়াৰ পৰিমাণ যিমানখিনি দিছোঁ তাৰে আধালৈকে আমি ইয়াক পগাম, আধা হোৱালৈকে পগাম। যিহেতু আমি ইয়াক বেক নকৰোঁ, মানে ফ্ৰিজত ৰাখিম, সেইকাৰণে বস্তুটো অলপ গোটা হোৱালৈকে ইয়াক আমি পগাই থাকিম ধুনীয়াকৈ। এয়া 5 বা 6 মিনিটমান পগালে হৈ গ'ল। মিডিয়াম ফ্লেমত হয়তো জুইটো বঢ়াই দিব পাৰে, মিডিয়াম ফ্লেমত ৰাখিলেও কথা নাই। মই ইয়াক 5 মিনিটৰ কাৰণে ইয়াক পগাইছোঁ। এয়া চব ধুনীয়াকৈ গোটা হৈ আহিছে। এয়া 5 মিনিটৰ পাছত বেটাৰটো ধুনীয়া হৈ আহিছে। এয়া চব মই যিমান পৰিমাণত লৈছিলোঁ তাতকৈ আধা হৈ গৈছে। এয়া ধুনীয়াকৈ গোটা লাগিছে। এতিয়া মই গেছৰ জুইটো বন্ধ কৰি দিছোঁ আৰু 1 মিনিট এনেকৈ লৰাই আছোঁ। আৰু মই কেৰামেলখিনি যিটো বাতিত ৰাখিছিলোঁ তাৰ ওপৰতে এতিয়া এইখিনি বেটাৰটো ঢালি দিম এনেকৈ। যিহেতু আমি ফ্ৰিজত ৰাখিম ন, ইয়াক বেক নকৰোঁ, সেইকাৰণে মানে কি 2 মিনিটৰ বাবে ঠাণ্ডা হ'বলৈ দিম বাতিটো। এনেকৈ ঠাণ্ডা হোৱাৰ পিছত ইয়াত ঢাকনখন মাৰি আমি 4 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি দিম। এয়া 4 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখিলোঁ। এয়া 4 ঘণ্টা হোৱাৰ পিছত চালোঁ। এয়া চাওক, মোৰ কাষ্টাৰ্ড কেৰামেল পুডিং ৰেচিপি ৰেডি হৈ গ'ল। এয়া চাওক ধুনীয়া হৈছে। থেংক ইউ।